Hello everyone, welcome back to my YouTube channel. মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এইজনী হৈছে মোৰ ভন্টি, আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দেখিছে নিশ্চয়। এই ভিডিঅ'টো হৈছে 25 আগষ্ট 2024 ৰ। আপোনালোকে ঠিকই ভাবিছে, তাই এটা নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ লৈছে। আপোনালোকে আগৰ এটা শৰ্টছ ভিডিঅ'ত দেখিছে 25 আগষ্ট 2024 ৰ দিনাখন তাই মানে হ'বলগীয়া তেওঁলোকৰ ঘৰৰ ফালৰ পৰা আমাৰ ঘৰলৈ টোপোলা পেলাবলৈ আহিছিলে। গতিকে তাৰে কিছুমান স্নেপ মই মোৰ ভিডিঅ'ৰ যোগেদি ইউটিউবতে সাঁচি থওঁ বুলি ভাবিলোঁ। গতিকে আৰু কয় নহয় যে অতি সোনকালে ভিডিঅ'বোৰ দিব নালাগে, বহুত কথা আছে নহয় জানো, আপোনালোকেতো জানেই। সেইকাৰণে এতিয়া বিয়ালৈ যিহেতু বেছি দিন নাই, মই এই ভিডিঅ'টো আজি পাব্লিক কৰিছোঁ সকলোৰে আগত। তাইক সকলোৱে আশীৰ্বাদ কৰিব, তাইৰ নতুন জীৱনটো, আহিবলগীয়া জীৱনটো যেন খুব সুখৰ হয়, সকলোৱে আশীৰ্বাদ কৰিব দেই। ভিডিঅ'টো বহুত দিনৰ পিছত দিলোঁ, আপোনালোকে বেয়া নাপাব। বহুত কথা থাকে, কিছুমান কথা এনেকুৱা সুখৰ বা এনেকুৱা ভাল খবৰবোৰ মানুহৰ আগত পটককৈ কৈ দিব নালাগে, অলপ দিন অপেক্ষা কৰিব লাগে। যিকোনো বস্তু আমি ধৈৰ্য সহকাৰে যদি কৰোঁ তেতিয়া কামবোৰ ভাল হয় বুলি সকলোৱে জানে। সকলো বস্তুৰে বা সকলো কথাৰে এটা সঠিক সময় থাকে ৰিভিল কৰাৰ। গতিকে আজি সেই পাৰফেক্ট সময়টো আহি পাইছে বুলি মই ভাবোঁ। গতিকে আজি ভিডিঅ'টো আপোনালোকৰ আগত মই দাঙি ধৰিছোঁ। গতিকে অকণমান সময় লৈ কথাখিনি মই ৰিভিল কৰিলোঁ আপোনালোকৰ আগত। এই মাহতে তাই বিয়া, ডেটটো এতিয়াই নকওঁ, আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ চাই থাকিব, সকলোবোৰ গম পাই থাকিব আপোনালোকে। গতিকে আপোনালোকে চাই যাওক ভিডিঅ'টো। এই অনুষ্ঠানভাগ আমি সৰুকৈ ঘৰৰ মানুহখিনি মাজতে ৰাখিছিলোঁ, বৰ বেছি মানুহ অহা নাছিলে। তেওঁলোকৰ ঘৰখনৰ ফালৰ পৰা আহিছিলে কেইজনমান আৰু আমাৰ ঘৰৰ মানুহখিনিয়ে। গতিকে আপোনালোকে ভিডিঅ'টো এনজয় কৰি যাওক। তাই সকলোৰে পৰা আশীৰ্বাদ লৈছে, নতুন ঘৰৰ আলহী আহিছে নহয় জানো। গতিকে তাই ভালকৈ গম নাপায় কেনেকৈ কি কৰিব লাগে। কিবা যদি ভুল ভ্ৰান্তি দেখিছে তেনেহ'লে ক্ষমা কৰি দিব। ইয়াতে আৰু এটা সিক্ৰেট মই ৰিভিল কৰি দিছোঁ। এইজন হৈছে মোৰ ভণ্টিৰ হ'বলগীয়াজন।
এতিয়া সকলোবোৰ আলহীয়ে ভাত পানী খাই যাবলৈ ওলাইছে। এইজন হৈছে মোৰ ভণ্টিৰ শহুৰ দেউতা। এইগৰাকী যে দেখিছে বগা চাদৰ মেখেলা পিন্ধি আছে, এইগৰাকী হৈছে মোৰ ভণ্টিৰ শাহুমা। আৰু এয়া যে দেখিছে, এয়া হৈছে মোৰ আইতাৰ একেবাৰে সৰু ভাইটি, মানে আমাৰ সৰু ককা। আমি সকলোৱে পুতু ককা বুলি কওঁ। তেওঁ আৰু আইতা আহিছিলে টেঙাখাটৰ পৰা ভণ্টিক আশীৰ্বাদ দিবলৈ কাৰণে। এই ককাৰ আইতাকটো দেখিছিলে গোটেই ভিডিঅ'টোত ভণ্টিৰ লগে লগে থকা গৰাকী। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই যেতিয়াও ভিডিঅ' দিওঁ আপোনালোকলৈ এটা নটিফিকেশ্যন যায়। আৰু এক্সাইটিং ভিডিঅ'জ আহি আছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আজিলৈ আহিছোঁ। আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।